বন্ধুসকল আজি মই এখন কাঠৰ চাইকেল আপোনালোকক দেখুৱাম আৰু এজন কাঠৰ মিস্ত্ৰীয়ে তেওঁ এখন কাঠৰ চাইকেল নিজে নিৰ্মাণ কৰি উলিয়াইছে আৰু সেই চাইকেলখনৰ ওচৰলৈ মই তেওঁৰ দোকানত আহিছোঁ আৰু আপোনালোকক দেখুৱাই দিছোঁ। এইখন চাওক ফ্ৰেণ্ডছ, এইখন তেওঁ ফাৰ্নিচাৰ দোকান আৰু এইজন হৈছে কাঠ মিস্ত্ৰী আৰু মই আপোনালোকক তেখেতৰ লগত চিনাকি কৰিব বিচাৰিছোঁ। হয়, আপোনাৰ নামটো? হয়, নমস্কাৰ। মোৰ নাম শ্ৰী দীপমণি বৰদলৈ। মোৰ ঘৰ মৰাপাক আদৰ্শ গাঁও, মৰিগাঁও ডিষ্ট্ৰিক্ট হয়। আপুনি চাইকেলখন কেতিয়া নিৰ্মাণ কৰিলে? মই আজি 5 বছৰ হৈ গ'ল, 6 বছৰ চলি আছে। হয়, আৰু বৰ সুন্দৰকৈ চাইকেলখন সজাইছে। আপোনাৰ খৰচ কিমানমান হৈছে চাইকেলখনত? খৰচ আপোনাৰ চাইকেলখনৰ চকাকেইটা মোৰ পুৰণা চাইকেল এখন আছিল, চাইকেলৰ ফ্ৰেমটো নষ্ট হৈ গৈছিল। চকাকেইটা ভালে আছিল, মই চকাকেইটা ৰাখি বাকী ফ্ৰেমটোৰ বাদ দি চকাকেইটা ৰাখি কাঠৰে বনালোঁ। কাঠখিনি আপোনাৰ 1200মান টকাৰ কাঠ সোমাইছে আৰু বনাওঁতে আপোনাৰ 15 দিন 20 দিন এনেকুৱা লাগিছে আৰু 20 দিনত সম্পূৰ্ণ হৈ গৈছে। ঠিক আছে। আপুনি আৰু ভৱিষ্যতে কিবা এনেকুৱা ধৰণৰ চাইকেল বা কিবা তেনেকুৱা মই এনেকৈ হেণ্ডেল থকাৰে 3টা চকাৰে এখন বনাম বুলি ভাবি আছোঁ। 3টা চকাৰে বনাম। মোৰ বহা চিটৰ পৰা 4 ফুট দীঘল এটা বাকচ থাকিব, যাতে চলাই যাওঁতে কিছুমান বয় বস্তু লৈ যাব পাৰোঁ। মোৰ গেলামালৰ এখন দোকান আছে, মই গেলামালৰ দোকানৰ বয় বস্তুবোৰ যাতে বজাৰৰ পৰা বজাৰ কৰি আনিব পাৰোঁ, কোনো মটৰচাইকেল নোহোৱাকৈ বা কোনো পেট্ৰল ডিজেলৰ খৰচ নোহোৱাকৈ, যাতে মই সুন্দৰভাৱে পেডেল মাৰি যাতে বজাৰ সমাৰ কৰিব পাৰোঁ। তাৰ সুবিধাৰ্থে মই এখন বনাম বুলি মই সম্পূৰ্ণভাৱে মনতে পৰিকল্পনা কৰি আছোঁ। ফ্ৰেণ্ডছ, চাইকেল দেখিছোঁ, বহুত বাঁহৰ চাইকেল দেখিছোঁ। আপোনাৰ বিভিন্ন ধৰণৰ বিভিন্ন মেকাৰে চাইকেলবিলাক বনায়, কিন্তু এনেকুৱা ধৰণৰ চাইকেল মই প্ৰথমবাৰ আপোনালোকক দেখাব চেষ্টা কৰিছোঁ। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পাইছে তেনেহ'লে আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। আৰু এনেকুৱা ধৰণৰ ব্যক্তি সঁচাকৈ মানুহে চিনি পাব লাগে। আৰু সচৰাচৰ এনেকুৱা চাইকেল সহজে আমি বা আমাৰ নিচিনা মানুহে পটককৈ আমি বনাব নোৱাৰোঁ। বন্ধুসকল দেখিছে তেওঁ কি সুন্দৰকৈ এখন কাঠৰ চাইকেলে আপোনালোকক বনাই দেখুৱাইছে। আৰু মই তেওঁ বৰ্তমান চাইকেলখন চলাই দেখুৱাব আপোনালোকক। তুমি চাইকেলখন চলাই দেখুৱাচোন বাৰু। সেইখিনি পৰাই ঘূৰি আহিলেই হ'ল। আৰু দেখিছে ফ্ৰেণ্ডছ কি সুন্দৰকৈ তেওঁ চাইকেলখন চলাই দেখুৱাইছে। আৰু এখন চাইকেল লৈ তেওঁ বহুদূৰ জাৰ্ণিও কৰিছে, তেখেতে কৈছে। চাওক ফ্ৰেণ্ডছ, চিটটো সুন্দৰকৈ এটা বাইকৰ চিটেৰে লগাই দিছে আৰু পিছ চাইডে কি সুন্দৰকৈ কাঠৰে মদগাৰ লগাই দিছে। আৰু চকাকেইটা খালি চাইকেলৰ চকা আৰু এইটো এটা বাকচ বনাইছে তেওঁ। মোবাইল চাৰ্জাৰ ল'বলৈ সুবিধা হয়। হয় নেকি? সৰু সুৰা কিছুমান বস্তু ঠিকে আছে। সুবিধা হয়। ফ্ৰেণ্ডছ চাওক কি সুন্দৰকৈ বনাইছে এইখন, এয়া দেখিছে। আৰু আগফালে একদম কি সুন্দৰ এটা বাকচ চিষ্টেম বনাই দিছে। আৰু বাকী পুৰণা হৈছে, আজি ধৰি লওক আপোনাৰ 5 বছৰ হৈছে কাৰণে এইবোৰ নষ্ট হৈ গৈছে। কিন্তু প্ৰথম নতুন 5 বছৰ হৈ গ'ল ন? 5 বছৰ হৈ গ'ল, 6 বছৰ হৈ গৈছে। ঠিকে আছে। তোমাৰ এখন কিমান দূৰমান তুমি গৈছা এখন চলাই? নগাঁৱলৈকে গৈছোঁ। হা? মই নগাঁৱলৈকে গৈছোঁ। নগাঁৱলৈকে গৈছে? হয়। অঁ, ঠিকে আছে বাৰু। চলাই কেনেকুৱা লাগে চাইকেলখন? চলাই বহুত ধুনীয়া। বেলেগ লোহাৰৰ চাইকেলতকৈ এখন বহুত পাতল হয় আৰু লোহাৰৰ চাইকেল এখন চলালে যিমানটো কষ্ট হয় এখন সেইটো কষ্ট নহয়। এইটোত মানে এইখন চাইকেল লৈ আপোনাৰ কষ্টটো কম হয়, কষ্ট কম হয়। আৰু যিটো হিচাপত আমি লোহাৰৰ চাইকেলখনত পেডেল মাৰিলে যিমানটো স্পীড যায় তাতোতকৈ অকণমান বেছি স্পীড যায়। আৰু থেকেচা মেকেচা পৰিলেও ইমান শব্দ নোলায়, চলাবলৈ ভাল। ঠিক আছে বাৰু। আৰু ফ্ৰেণ্ডছ চাওক, তেখেতৰ এখন দোকান, কাঠ মিস্ত্ৰী হয় তেখেত, আৰু তেখেতে বৰ্তমান কামেই কৰি আছে। আৰু এয়া দেখিছে তেখেতে ড্ৰেছিংটো বনাই আছে। তেখেতে কাঠৰ কাম সকলোবিলাক কৰে। বেগ ক'ত? ব্ৰেক আপোনাৰ মই তেনেকৈ ব্ৰেক হিচাপে ব্ৰেক লগোৱা নাই, কিন্তু মানে ব্ৰেক হ'লে মানে বহুতে চলাব বিচাৰে। আৰু মানে কথাটো হ'ল কি, ব্ৰেক নোহোৱাৰ কাৰণে বহুতে নচলায় আৰু বহুতে বিচাৰে চলাবলৈ। আৰু ব্ৰেকডাল হ'লে বহুতে বিচাৰিব চাইকেলখন নষ্ট হ'ব, সেই বুলি ভাবি মই ব্ৰেক লগোৱা নাই। কিন্তু মোৰ ব্ৰেক মৰা এটা কেপাচিটি আছে, চাওক আপোনাক মই দেখাই দিছোঁ এবাৰ। এনেকৈ মই চলাই গ'লোঁ। ফ্ৰেণ্ডছ দেখিছে তেখেতে ব্ৰেকটো মাৰি দেখাব আপোনালোকক। এই আগৰ মন্দিৰ তাত মই এইটো গছকি দিলোঁ, ব্ৰেক ৰখি যায়, ৰখি দিলে জেগাতে ৰখি যায়। মানে তেওঁ বেগৰ মানে আপুনি বেগৰ চিষ্টেমটো কৰা নাই? নাই কৰা, কিন্তু মই যিমান স্পীডত নাযাওঁ কিন্তু মই ৰখি দিব পাৰোঁ। মানে এইটোত ধৰি মই ধুনীয়াকৈ এনেকৈ দি এনেকৈ হেঁচি দিলোঁ, জেগাত ৰখি যাব। ঠিক আছে, ঠিক আছে বাৰু। বন্ধুসকল, মোৰ ভিডিঅ'টো কেনে পালে আপোনালোকে জনাব।
আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ফ্ৰেণ্ডছ, আজিলৈ ইমানতে সামৰিলোঁ। আকৌ এবাৰ পুনৰ লগ পাম। আজিলৈ বাই বাই, ধন্যবাদ, জয় অসম, জয় হিন্দ।